নমস্কাৰ, মই গীতাঞ্জলি বুঢ়াগোহাঁই মোৰ চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু দিহা পৰামৰ্শ দিব। আশা কৰোঁ সকলোৱে মই আঁকোৱালি ল'ব। আজি যিহেতু বিশ্বকৰ্মা পূজা, আজি বিশ্বকৰ্মা বুলি সকলোৱে চাগে পূজা বুলি ঘৰত এগছকৈ চাকি হ'লেও জ্বলাইছে নিশ্চয়, কাৰণ বিজ্ঞানেও এই পূজাক পালন কৰি আহিছে বিজ্ঞানেও। গতিকে আপোনালোকেও তাৰ ব্যতিক্ৰম হোৱা নাই নিশ্চয়। আমিও তাকেই কৰি থ'লোঁ আজি একেবাৰে সাধাৰণকৈ। মই বস্তু কেইপদ বৰ বেছি মোৰ ঘৰত বস্তু নাই, যি কেইপদ আছে তাকেই মোৰ মৰমৰ বস্তু হিচাপে মচি খচি দিলোঁ আৰু এখেতে থাপনাতে চাকিগছ জ্বলাই দিলে। কাৰণ এই পূজাভাগ মতা মানুহৰ পূজা বুলি কোৱা হয় যিহেতু, সেইকাৰণে তেখেতেই চাকিগছ জ্বলাই থৈ গ'ল থাপনাতে। আৰু তেখেতসকলে পূজা তেখেতসকলৰ কামৰ ঠাইত কৰিলেগৈ, কাৰণ তাত PWD মানুহ আছে, ইলেক্ট্ৰিচিটি মানুহ আছে আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী হয় এখেতসকল। গতিকে তিনিটা ডিপাৰ্টমেণ্টৰ মানুহ লগ লাগি প্ৰতি বছৰে কৰি আহিছে আৰু আমি যেতিয়াৰ পৰা ইয়ালৈ আহিছোঁ তেতিয়াৰ পৰা আমিও সেইধৰণে কৰি আহিছোঁ। ঘৰত মাহ প্ৰসাদৰ যোগাৰ নকৰোঁ, এনেই চাকিগছ জ্বলোৱা হয় আৰু তাতে আমি পূজা ভাগ কৰোঁ। এইবাৰ পিছে তালৈকো যোৱা নহ'ল, আমি নগ'লোঁ। প্ৰসাদ ভাগ পালোঁ, পিছে ঘৰত দি গ'লহি। আৰু আমাৰ এখেতৰ কামৰ জেগা একেবাৰে লাগি থকা নিচিনা, একেবাৰে ওচৰতে আছে। গতিকে প্ৰতি বছৰে তাত যোৱা হয়। এইবাৰ পিছে নগ'লোঁ, বৰষুণজাকৰ কাৰণে নগ'লোঁ। বৰষুণ দি থাকিলে খুব সেইখিনি সময়ত, আৰু পূজা ভাগ সোনকালে উঠাই দিলে বুলি ক'লে, সেইকাৰণে যোৱা নহ'ল, নহ'লে আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন। বাৰু আজি মোৰ ব্লগ আৰম্ভ কৰিছোঁ। আজি কি কৰিলোঁ কি নকৰিলোঁ চাই যাব আপোনালোকে, আশা কৰিছোঁ। বিশেষ একো নাই কৰা বাৰু, আজি এনেই গ'ল দিনটো। বৰষুণ যিহেতু ঘৰৰ ভিতৰতে সোমাই থাকিলোঁ। সৰুকৈ এটা ভিডিঅ' কৰি থৈছোঁ, তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই। আশা কৰোঁ আপোনালোকে চাই মন্তব্য দিব আৰু কমেণ্টত লিখিব। ভুল বেয়া সকলোবোৰ মোক আঙুলিয়াই দিব, তেতিয়াহে মই গম পাম আগলৈ কি কৰিম কি নকৰিম। আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদেইতো মোক আগুৱাই যোৱাত সহায় কৰিব। বহুত আশা কৰোঁ আপোনালোকৰ পৰা মই। আপোনালোকে মোক মৰম আশীৰ্বাদ দিব, আঁকোৱালি ল'ব, ইয়াকে ক'লোঁ। বাৰু চাওঁচোন আহক মই আজি কি ভিডিঅ' বনালোঁ। আজি এয়া ৰাতিপুৱা মই চাফাই কামত লাগি গ'লোঁ। এতিয়া মই প্ৰথম আৰম্ভণি চৌকাটোৰ পৰাই কৰিছোঁ। চৌকাটো মই চাৰ্ফৰ পানীয়ে ভালকৈ প্ৰথমতে মচি খচি ধুলোঁ, তাৰপাছতে শুকান টাৱল এখনেৰে লাগি থকা পানীখিনি মচি লৈছোঁ। এনেকৈ মচি মই এতিয়া মোৰ চৌকা চাফা কৰা হৈ গ'ল। একেধৰণে মই এই ফ্ৰিজটো তেনেকৈয়ে ধুই ল'লোঁ, চাৰ্ফৰ পানীয়ে ধুলোঁ, চাফা পানীয়ে ধুলোঁ। এইবাৰ টাৱলখনেৰে লাগি থকা পানীখিনি মচি লৈছোঁ। সদায় মন কৰিব, ফ্ৰিজটো চাফা কৰোঁতে আপুনি কাৰেণ্টৰ ছুইচ বৰ্ডৰ পৰা প্লাগডাল সদায় এৰুৱাই ল'ব। মই ভিতৰখন নাই ধোৱা, বহুত বস্তু অজৰাব লাগিব যিহেতু, মই অকল বাহিৰৰখিনি ভালকৈ চাফা কৰি লৈছোঁ। আৰু এয়া ছোৱালীজনীক মই চাইকেল দুখন ধুবলৈ লগাই দিছোঁ। বাহিৰত ধুব নোৱাৰি, বৰষুণ দি আছে। ভিতৰতে চচ এটাত চাৰ্ফৰ পানী অকণমান দি দিছোঁ আৰু ধুবলৈ দিছোঁ। দুইখনো তাইৰ চাইকেল আছিল, সৰুখন তাইক আইতাকে গিফ্টত দিছিল। এতিয়া ল'ৰাটোৱে চলাই, সৰুখন চলাব পৰা হৈছে আৰু এতিয়া ল'ৰাটো। এয়া এখেতে বিশ্বকৰ্মা পূজা সেৱাভাগ কৰিলে। সেৱাভাগ মানে অকল চাকি বন্তিয়ে জ্বলালে ঘৰত, ধূপ চাকি, বাকী প্ৰসাদৰ ব্যৱস্থা ঘৰত নাই কৰা। আৰু ময়ো গা পা ধুই আহি তাত সেৱা কৰি এয়া মই মেচিনটোকো ধূপ এডাল জ্বলাই সেৱা এটা কৰিলোঁ। আৰু এখেতে দি যোৱা প্ৰসাদখিনি এয়া এতিয়া আমি প্ৰসাদ খাই বৈ এতিয়া পেট পূজাৰ বাবে মই পাকঘৰলৈ আহিলোঁ। এয়া মই আটা ল'লোঁ প্ৰথম, তাতে নিমখ দিলোঁ, মিহি মিহিকৈ কাটি থোৱা পিঁয়াজ দি দিলোঁ তাতে, আৰু মগু তিয়াই ধুই থৈছিলোঁ, সেইখিনিও মই তিয়াই থোৱা মগু, এইখিনিও মই ইয়াত মিহলাই ল'লোঁ। এতিয়া এইখিনি মই শুকানে শুকানে প্ৰথম মিহলাই লৈছোঁ। মগু পৰঠা আপোনালোকে খায়নে বাৰু? যদি নাখায় খাবচোন এবাৰলৈ, খুব ভাল লাগে। ইয়াতে মই ৰিফাইন তেলো অলপ দি দিলোঁ। এয়া পাছত মই এতিয়া গৰম পানীৰে, চুব পৰা গৰম পানীৰে এইটো আটাৰ ডোটো বনাই ল'ম। একেবাৰে বেছিকৈ দি দিয়া নাই পানী, মই অকণমান অকণমানকৈ দি দি এটা কোমল আটা ডো বনাই ল'ম। জনাসকলে নেহাঁহিব, মই ইমান জনা নহয়, মই এনেই চাই চাই শিকিহে আছোঁ। আৰু যিসকলে নতুন শিকিছে তেওঁলোকে যাতে এনেকৈ খাই চাবচোন, ভাল পাব। জনাসকলেতো বহুত ভালকৈ জানে, তেওঁলোকৰ ওচৰত মোৰ লাজেই লাগিব বাৰু এইটো দেখুৱাই। এতিয়া মই পৰঠাকেইটা বেলাৰ আগত
মই বেলনাযোৰ সদায় পুৰি লওঁ, ঠিক সেই একেদৰে মই এয়া বেলনাযোৰ আজিও পুৰি লৈছোঁ। এয়া মই এতিয়া লাডু কৰি থোৱা এটা এটাকৈ পৰঠা এতিয়া মই বেলি লওঁ। দুই লুটিয়াই বেলিব লাগে। আৰু ইয়াত পিঁয়াজ আৰু মগু দিয়া আছে, মগুডাল, সেইকাৰণে কাষৰখন ইমান ভাল নহ'ব, সেইটোলৈ মন কৰিব নালাগে। একেবাৰে পাতল কৰি নেবেলাব, ঠিক জোখতে ৰাখিব। আৰু অকণমান ডাঙৰ ডাঙৰ চাইজত বনালে পৰঠাখন খাবলৈ বা দেখিবলৈ ভাল লাগে। এয়া মোৰ এখন পৰঠা বেলা হৈ গ'ল। এতিয়া টাৱা এখন মই চৌকাত বহাই দিলোঁ, গৰম হ'বলৈ দিছোঁ। ইয়াতে মই এতিয়া প্ৰথম ঘিয়ে বনাম। এই ঘি দি দিছোঁ, অকণমান দিম, বৰ বেছি নিদিওঁ। টাৱা গৰম হৈছে, ঘি গলি গৈছে। এয়া এতিয়া বেলি থোৱা পৰঠাখন দি দিলোঁ ইয়াতে, আৰু এবাৰ ঘূৰাই দিলোঁ চাৰিওফালে যাতে ঘিবোৰ লাগে। আৰু ওপৰৰ পৰাও অলপকৈ মই ঘি অকণমান লৈ চামুচখনেৰে ভৰাই দিছোঁ। আৰু এইখনো মই লুটিয়াই লৈ আকৌ এবাৰ অকণমান লৰচৰাই দিছোঁ, যাতে নলগা ঠাইখিনিতে ঘি লাগি যায়। আৰু অকণমান হেঁচি এতিয়া মই পুৰি লওঁ। এয়া মোৰ প্ৰথমখন পৰঠা হৈ গ'ল, আৰু ল'ৰাটোৱে খাবলৈ আমনি কৰি আছে, মই তাক দি লওঁ। আৰু তেনেকৈ গোটেইকেইখন মই পুৰি আজি বিশ্বকৰ্মা পূজাৰ লগতে পবিত্ৰ মহালয়াও হয়। এই শুভক্ষণত পবিত্ৰ মহালয়াৰ সকলোলৈকে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকে কেনে পাইছে জনাব। আকৌ এবাৰ কওঁ, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত লিখিব, ছাবস্ক্ৰাইব কৰিব, মোৰ বেল আইকনটো চুই থ'ব। তেতিয়া আপোনালোকৰ ওচৰলৈ মোৰ ন'টিফিকেশ্যনবোৰ বা আগলৈ দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ আহি থাকিব। বাকী আপোনালোকে সুখে থাকক, শান্তিয়ে থাকক, সাৱধানে থাকক। ইয়াকে কৈ মই আজিৰ ব্লগ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ব্লগেৰে আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই।